মই আপোনাক কৈ দিছোঁ মই যেতিয়া 181টো মই ইমান বছৰ আজি অসমত ঘূৰিলোঁ মই নিজে জনা নাছিলোঁ কিন্তু 181 নম্বৰটো বহুত আগৰ পৰা আছিলে এই 181 নম্বৰত যদি কিবা কাৰণত আপোনাৰ ভগ্নীয়ে হওক যদি স্কুলৰ কলেজৰ পৰা আহি আছে তেওঁ যদি কিবা কাৰণত যদি মানে তেওঁ অনুভৱ কৰিছে যে তেওঁ সুৰক্ষিত নহয় যে কোনোবা তেওঁ পিছা কৰি আছে বা তেওঁ অনুভৱ কৰিছে যে মই এটা বিপদত পৰিব পাৰোঁ এই নম্বৰটোত যদি তেওঁ ফোন কৰে আৰু এই ফোন নম্বৰটোত ফোন কৰি তেওঁ যদি তেওঁ ক'ত আছে সেই মুহূৰ্তত কোনখন থানাত পৰে কোন জেগাত আছে সেইখিনি যদি কৈ দিয়ে তেতিয়া সেই আমাৰ যিটো 181ৰ যিটো আমাৰ টিম আছে তেওঁলোকে সেই থানাত অন্তৰ্গত ওচি হওক তেওঁলোকে সেই ৰেস্কিউ কৰাৰ ক্ষেত্ৰত তেওঁলোকক সহায় কৰিব তাৰোপৰি 181ত আৰু অন্যান্য যদি ঘৰুৱা হিংসাত ক'ৰবাত নিৰ্যাতন বলি আছে মাৰপিট চলি আছে যদি ৰেস্কিউ কৰিব লাগে গতিকে আমাৰ ওৱান ষ্টপ চেণ্টাৰ আছে এটা প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে আছে যদি কিবা এনেকুৱা ধৰণৰ শাৰীৰিকভাৱে বা নিৰ্যাতনৰ বলি হৈছে তৎক্ষণাত সেই নাম্বাৰটোত ফোন কৰিলে তেওঁলোকক 181লৈকে লৈ অহা হ'ব তাত চিকিৎসা প্ৰদান কৰা হয় তাক ন্যায়িক সুবিধাবিলাক দিয়া হয় চিকিৎসা প্ৰদান কৰা হয় গতিকে এই 181 নম্বৰটোত ফোন কৰিলে আপোনালোকে ভাৰতীয় আমাৰ সাংবিধানিক ব্যৱস্থাত মহিলাসকলৰ যিখিনি অধিকাৰ আছে ন্যায় সম্পৰ্কে যদি কিবা জানিবলৈ আছে ভাৰত চৰকাৰ হওক বা অসমৰ কিবা যদি মহিলা সম্পৰ্কীয় যদি আঁচনি সম্পৰ্কে জানিব লাগে এই 181 নম্বৰত ফোন কৰিলে আপোনালোকে গোটেইখিনি বিতংভাৱে তথ্য লাভ কৰিব আৰু আমাৰ মহিলা আয়োগৰ তৰফৰ পৰা আমি নাম্বাৰ এটা আমি মুকলি কৰিছোঁ সেই নাম্বাৰটো বাৰু আমাৰ ইয়াতে নাই কিন্তু ছ'চিয়েল মিডিয়াত আমি কৰি আছোঁ যে ৰিচেণ্টলি আমি দেখা পাইছোঁ যে বহুত এতিয়াও আত্মহত্যা হৈ আছে এতিয়াও মহিলাবিলাক ক'ৰবাত কিবা এটা ক্ষেত্ৰত যি কাৰণ যিয়ে নহওক কিন্তু আমাৰ কেছ বাঢ়ি গৈ আছে থানাত গতিকে প্ৰতিটো কেছেই যে থানাত যাব লাগিব প্ৰতিটো কেছতে যে আদালত যাব লাগিব গতিকে আমি বিচাৰিছোঁ যে প্লিজ প্ৰত্যেকখন ডিষ্ট্ৰিক্টত মহিলা এটা কোষ এটা আছে আমাৰ গুৱাহাটীত আমি আছোঁ মহিলাসকল আমি বিচাৰিছোঁ যে প্লিজ কাম টু আছ আমাৰ তাতে আহক অন্ততঃ আত্মহত্যাৰ নিচিনা কাম কৰিব নালাগে হত্যাৰ নিচিনা ঘটনাবিলাক সংঘটিত হ'ব নালাগে মহিলাৰ ক্ষেত্ৰতে হওক বা পুৰুষৰ ক্ষেত্ৰতে হওক গতিকে এইখিনি আমি বাৰ্তা লৈ পেলাই আমি আগবাঢ়িছোঁ গতিকে আপোনালোক প্ৰত্যেকৰে সহায় সহযোগিতা বিচাৰিছোঁ অসম ৰাজ্যিক মহিলা আয়োগ আৰু আমাৰ অসম চৰকাৰৰ মহিলা আৰু শিশু বিকাশ বিভাগৰ সহযোগত আমি এটা বিশ্বাস যাত্ৰা আৰম্ভ কৰিছিলোঁ এইটো আমাৰ দ্বিতীয়টো পৰ্যায় বিশ্বাস যাত্ৰাৰ বিশ্বাস ৰাখক ভৰসা কৰক আৰু এইবাৰো আমাৰ এই যাত্ৰাটো আমি গুৱাহাটীৰ পৰা আৰম্ভ কৰিছোঁ কোকৰাঝাৰলৈকে গুৱাহাটীৰ পৰা আমি নলবাৰীৰ পৰা বজালিৰ পৰা বৰপেটাৰ পৰা বঙাইগাঁও আৰু শেষৰটো আমাৰ কোকৰাঝাৰত শেষ হ'ব এটা 6 দিনীয়া আমাৰ কাৰ্যসূচী আৰু এইবাৰৰ যাত্ৰাটো আমি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে যোৱা দিনত তেখেতসকলে বিধানসভাত বহুবিবাহ নিবাৰণৰ ক্ষেত্ৰত যিখন বিধেয়ক আনি গৃহীত হ'ল আৰু এতিয়া আইনলৈ পৰিণত হ'ব গতিকে এই যিটো এটা ডাঙৰ আৰু শক্তিশালী সিদ্ধান্ত গ্ৰহণ কৰিলে মহিলাসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত গতিকে তেখেতক কৃতজ্ঞতা আৰু ধন্যবাদ জনাই আজি আমাৰ এই বিশ্বাস যাত্ৰা আমাৰ এইবাৰৰ যাত্ৰাটোত আমি তেখেতসকলক শ্ৰদ্ধা কৃতজ্ঞতা জনাই আমি আৰম্ভ কৰিব লৈছোঁ গতিকে বহুবিবাহটো এটা ব্যাধি আমি সকলোৱে জানো আৰু এই ক্ষেত্ৰত বহুত সমস্যা বহুত গোচৰ লৈ আমাৰ মহিলা আয়োগত বহুত কেছ এতিয়াও ৰেজিষ্টাৰ হৈ আছে আৰু থানাসমূহতো বহুত আছে আদালততো বহুত আছে গতিকে মই ভাবোঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় ইয়াৰ আগতেও বাল্য বিবাহৰ ক্ষেত্ৰত খুব শক্তিশালী সিদ্ধান্ত গ্ৰহণ কৰিছিল যিটো নেকি ভাৰতবৰ্ষৰ কোনো ৰাজ্যত ৰাজনীতিৰ ঊৰ্ধত থাকি কৰিব পৰা নাছিলে গতিকে ৰাজনীতিৰ ঊৰ্ধত থাকি তেখেতসকলে বাস্তৱায়িক ৰূপায়ণ ক্ষেত্ৰত এটা সিদ্ধান্ত গ্ৰহণ কৰিলে আৰু এইবাৰ এছেম্বলিত তেখেতসকলে বহুবিবাহ নিবাৰণৰ ক্ষেত্ৰত এই যিখন উত্থাপন কৰি বিলখন আনিলে গতিকে আমি তেখেতক বহু কৃতজ্ঞতা জনাইছোঁ মহিলা আয়োগৰ ফালৰ পৰা আৰু প্ৰত্যেকগৰাকী মহিলাই চিৰদিনৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয় মনত ৰাখিব কৃতজ্ঞতা জ্ঞাপন কৰি থাকিব আৰু আমি বিচাৰিছোঁ যে প্ৰত্যেকগৰাকী মহিলাই স্বাভিমানেৰে আত্মবিশ্বাসেৰে তেখেতসকলে জীয়াই থাকক আৰু এই বিশ্বাস যাত্ৰাৰ জৰিয়তে আমি উইমেন হেল্পলাইন 181 আৰু মহিলা আয়োগৰ কি কাম মহিলা আয়োগৰ পৰা কেনেকৈ মহিলাসকলে তেখেতসকলে নিৰাপত্তা হওক বা সুৰক্ষাজনিত সেৱাসমূহ গ্ৰহণ কৰিব পাৰে এই ক্ষেত্ৰত এই ধৰণৰ সজাগতা লৈ পেলাই আমি এই যাত্ৰা আৰম্ভ কৰিছোঁ